BTR ट्राइबेल बेल एंड ब्लॉगआव हानि आरो राजखान्थियाव मोनथाय नांगौनि दाबी अधिकार राजनैतिक अधिकार संरक्षित जनगोष्ठीर मर्यादाके आदि करी विभिन्न समस्या सम्पर्क देखि लोकসকলক কোনো এটা দাবীক আজিলৈ কোনো গুৰুত্ব আৰোপ কৰা নাই। गौरिया मौरिया देसि सुबुंफोरनो BTR हालामाव हारि हिसाबै गनायथि होनांगौनि दाबी दिखांदों। मोनद' दाबिखौ लानानै गौरिया मौरिया परिषद आफादा क'क्राझार सहरनि साखाथियाव थानाय उन्दैसा पार्क थामहिनबा गान्धी पार्कआव फुंबिलि 7 बाजिनिफ्राय बेलासिनि 5 रिंगासिम धरना हाबाफारि लादों। উদ্যোগত আজি যে আমি 10 ঘণ্টা অনশন কাৰ্যসূচী ল'ব লগা হৈছে, ইয়াৰ মূল কাৰণটো হ'ল BTCত বসবাস কৰা গৌৰৱান্বিত লোকসকলক আমি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, ৰাজনৈতিক অধিকাৰ খৰ্ব হৈছে, বিভিন্ন নিকায় নিগম যিবিলাক সা সুবিধা আছে সকলো সুবিধাৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে। যে আমি বিভিন্ন অসমৰ থলুৱা জাতি জনগোষ্ঠীৰ পৰা ইছলাম ধৰ্মলৈ দীক্ষিত হয়, অসমীয়া ভাষা সংস্কৃতিৰ অৱদান জনোৱা জনগোষ্ঠীটো হৈছে গৌৰৱান্বিত দীক্ষিতসকল। এই লোকসকলক কেৱল মাত্ৰ ধৰ্মটো ইছলাম হোৱাৰ বাবে ধৰ্মৰ গহনালৈ আমি সংখ্যালঘু নামকৰণ কৰি আমাক জনগোষ্ঠীয় পৰিচয়ৰ পৰা বিৰত ৰখা হৈছে। আৰু মূলতঃ এটা কথা যে আমি BTCত আমি এই ধাৰাবাহিক কাৰ্যসূচী এইকাৰণে ল'ব লগা হৈছে যে আজিৰ তাৰিখত BTCৰ প্ৰধান ডাঙৰীয়াই এটা সময়ত আছু সহত্ৰী জনগোষ্ঠী সংগঠনত যেতিয়া তেওঁ এপছুৰ সভাপতি আছিল, তেখেতে আমাৰ লগত একেহাতে আন্দোলন কৰিছিল আৰু সেই সময়ত তেখেতে গৌৰৱান্বিত দেখি লোকসকলক জনগোষ্ঠীয় তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে বুলি সংবাদ মাধ্যমত প্ৰচাৰ চলাইছিল। আজি তেখেতৰ নেতৃত্বত BTR চুক্তি হ'ল অতি দুখ আৰু পদবক্ষয়। সেইজন প্ৰমোদ বৰুৱা ডাঙৰীয়া যেতিয়া এপছুৰ সভাপতি আছিল তেতিয়া গৌৰৱান্বিত দেখি লোকসকলক জনজাতিকৰণ কৰিব লাগে বুলি দাবী কৰিছিল। আৰু তেওঁ যেতিয়া নেকি BTR চুক্তি সম্পাদন কৰিলে তেতিয়া কিন্তু গৌৰৱান্বিত দেখি তেওঁ কি হ'লে ধৰ্মীয় নামেৰে নামকৰণ কৰি পুনৰ জনগোষ্ঠীয় পৰিচয়ৰ পৰা বিৰত ৰাখিলে, আমাক প্ৰতাৰণা কৰিলে। দ্বিতীয়তে তেওঁ যেতিয়া আজি BTR চৰকাৰৰ তেওঁ মানে শাসনৰ মুৰব্বী, তেওঁৰ চৰকাৰৰ দিনত সবাতোকৈ অৱহেলিত প্ৰবঞ্চনাৰ বলি হৈছে গৌৰৱান্বিত দেখি লোকসকল। আজি তেওঁৰ দিনত আমি গৌৰৱান্বিত দেখি ৰাজপথত পদযাত্ৰা কাৰ্যসূচী, তেওঁৰ কাৰ্যালয়ৰ সন্মুখত আমি অনশন কাৰ্যসূচী লোৱাটো অতি দুখ আৰু তেওঁ লাজ পাব লাগিছিল। প্ৰমোদ বৰুৱা ডাঙৰীয়া লাজ পোৱাটো উচিত আছিল আৰু যে ভাবিব লাগিছিল যে বিগত সময়ত যে আমি একেখন মঞ্চতে কাম কৰিছিলোঁ গৌৰৱান্বিত দেখি লোকসকল সৰ্ববিষময় জ্ঞানৰ পিছতো মোৰ কাৰ্যকালত তেওঁলোকে মোৰ বিৰুদ্ধে আজি মানে ৰাজপথত মানে খোজ কাঢ়িব লগা হৈছে, মোৰ বিৰুদ্ধে আজি মোৰ কক্ৰাঝাৰ সদনত তেওঁলোকে কি হৈছে অনশন কাৰ্যসূচী ল'ব লগা হৈছে। অনাগত দিনত তেওঁলোকে আকৌ কি জংগী আন্দোলন ল'ব তাৰ কোনো গন্তব্য নাই। কাৰণ আমি গৌৰৱান্বিত দেখি ভয়াতুৰ নহয়, আমি যদি আপোনাৰ কি হৈছে 240 কিলোমিটাৰ খোজ কাঢ়িব পাৰোঁ, কেতিয়াবা আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি ল'ব বাধ্য হ'ম। গতিকে প্ৰমোদ বৰুৱা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে যাতে আমি আপোনাৰ কাৰ্যকালৰ দিনত ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ল'ব নহয়, তাৰ কাৰণে আপুনি আমাৰ সমস্যাটো অতি সোনকালে সমাধান কৰক। গোটেই অসম তথা BTRতো গৰিয়ামাৰী DC পৰিচয় তথা অস্তিত্ব সংকটত আজি। সেইকাৰণে আমি সদৌ অসম গৰিয়ামাৰী DC জাতীয় পৰিষদত BTR সমন্বয় সমিতিৰ উদ্যোগত আমি যোৱা 12 তাৰিখত পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ 6 দিনীয়া। আমি ভাবিছিলোঁ যে এই পদযাত্ৰা কাৰ্যসূচীৰে চৰকাৰৰ দৃষ্টিগোচৰ হ'ব, চৰকাৰে আমাৰ মৰ্মবেদনা বুজি পাব। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে চৰকাৰে আমাৰ মৰ্মবেদনা তথা আমাৰ দুখ বুজি নাপালে। এই কাৰণে আমি আজি 10 ঘণ্টীয়া কাৰ্যসূচী অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ এই যি পদযাত্ৰা কাৰ্যসূচীত আমি যি মুখ্য 5টা দাবী আছিল BTRত বসবাস কৰা গৰিয়ামাৰী DC জনগোষ্ঠীক মানে চিনাক্তকৰণ কৰি সংৰক্ষিত জনগোষ্ঠী তালিকাত অন্তৰ্ভুক্ত কৰা, BTRত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা, বিভিন্ন নিগম নিকায় স্কুল কলেজত আদিত মানে গৰিয়ামাৰী DCৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু BTRত গৰিয়ামাৰী DCৰ কাৰণে উন্নয়ন বোৰ্ড গঠন কৰা আদি কৰি মুখ্য 5টা দাবী আমি লৈ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আজি এই অনশন কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক আৰু এবাৰ আহ্বান জনাইছোঁ যে আপোনালোকে আমাক আৰু ধৈৰ্য পৰীক্ষা নল'ব। আমি গৰিয়ামাৰী দেখি জাতীয় পৰিষদে কেতিয়াও অশান্তি নিবিচাৰোঁ। আৰু এটা কথা কি যে যদি আমাৰ এই দাবী কাৰ্যকৰী নকৰে আমাৰ কিন্তু ধাৰাবাহিক আন্দোলন চলি থাকিব। কাৰণ গৰিয়ামাৰী দেখি জাতীয় পৰিষদে BTRত বসবাস কৰা তথা অসমত বসবাস কৰা গৰিয়ামাৰী DC জনগোষ্ঠীৰ পৰিচয়ৰ অধিকাৰৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ। আৰু যেতিয়ালৈকে আমাৰ এই অধিকাৰ আৰু মানে পৰিচয় আৰু অধিকাৰ আমাৰ সুনিশ্চিত নহয় তেতিয়ালৈকে কিন্তু আমাৰ আন্দোলন অব্যাহত থাকিব। গতিকে আমি অসম চৰকাৰ BTR চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ ধৈৰ্য পৰীক্ষা নল'ব, আমাক ৰাস্তাত আৰু ওলোৱাৰ কাৰণে বাধ্য নকৰিব। কাৰণ আমি বিচাৰোঁ যে অসমখন তথা মানে BTRখন যাতে শান্তিৰ হওক, আমি যাতে ইয়াতে সকলোৱে মিলাপ্ৰীতিৰে নিজৰ পৰিচয় নিজৰ অধিকাৰ মানে আদায় কৰিব পাৰোঁ, এইখিনি আমাৰ মানে উদ্দেশ্য আৰু। গতিকে আমাৰ যাতে ধৈৰ্য পৰীক্ষা নলয় আৰু।
गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां। उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइभलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय। गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन। जानबुं नम्बरा जाबाय 8011748256। जानबुं नं 8011748256। गोजोनथाव खौरां, गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।